আপোনালোকৰ বেংকত 1 টকা এটা ক্ৰেডিটেড SMS অহা নাই নেকি? SMS নাহিলে অৰুণোদয় টকা আপুনি নাপাব নেকি? যিসকল পুৰণা হিতাধিকাৰী তেওঁলোকৰ ওচৰত বহুতৰে চৰকাৰৰ ফালৰ পৰা অহা চিঠি আৰু ইন্ধন গেছৰ লিংক কৰা ফৰ্ম অহা নাই। তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ত অৰুণোদয় কটা যাব নেকি? তেওঁলোকে অহা মাহৰ পৰা অৰুণোদয় টকা নাপাব নেকি? এই সকলোবিলাক কথা আজি আলোচনা কৰিম। নমস্কাৰ, আপোনালোকক নিউজ উইথ ঋতু চেনেললৈ মই স্বাগতম জনাইছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 27 ছেপ্টেম্বৰ 2012 টকাকৈ অৰুণোদয় 3.0 আৰম্ভণি হ'ব। এতিয়া যিসকলে অৰুণোদয় নতুনকৈ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ বেংকৰ ফালৰ পৰা এটা SMS আহি আছে। 1 rupees ক্ৰেডিটেড RBI দিছপুৰ এনেকৈ বৰ্তমান SMS এটা আহি আছে বহু হিতাধিকাৰী বেংক একাউণ্টত। SMS নহাসকলে এতিয়া চিন্তা কৰি আছে যে সিহঁতৰ টকা নোসোমাব নেকি? পুৰণা আৰু নতুন হিতাধিকাৰী অৰ্থাৎ যিসকলে বৰ্তমান নতুনকৈ তেখেতসকলৰ অৰুণোদয় লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে তেখেতসকলৰো SMS-টো আহি আছে তেখেতসকলৰ মোবাইলত, আৰু যিসকল নেকি পুৰণা হিতাধিকাৰী তেওঁলোকৰো SMS-ত এই 1 rupees ক্ৰেডিটেড বুলি পেলাই এটা SMS আহি আছে। এতিয়া যিসকলৰ SMS অহা নাই সেইসকলৰ কি কাৰণে অহা নাই তাৰ বিষয়ে আমি আলোচনা কৰিম। SMS নাহাৰ বহুতো কাৰণ আছে। 1 নম্বৰতে বেংকৰ একাউণ্টৰ লগত যদি আধাৰ লিংক নাথাকে তেনেহ'লে আপোনাৰ একাউণ্টত অৰ্থাৎ আপোনাৰ মোবাইলত SMS কেতিয়াও নাহে। সেয়েহে আপোনাৰ আধাৰ যদি বেংকৰ লগত লিংক নাই তেনেহ'লে আপুনি শীঘ্ৰেই গৈ বেংকৰ লগত আধাৰ লিংক কৰি লওক, কাৰণ 17 তাৰিখলৈ বেছি সময় নাই। দ্বিতীয়তে বেংকৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক নাথাকা। যদি আপোনাৰ বেংকৰ লগত মোবাইল নম্বৰ লিংক নাই তেনেহ'লে আপুনি শীঘ্ৰেই বেংকৰ লগত মোবাইল নম্বৰ লিংক কৰক। এখন ফৰ্ম আছে, সেই ফৰ্মখন আপুনি ফুলফিল কৰি পেলাই ছাবমিট কৰক বেংকত। তৃতীয়তে DVD লিংক নাথাকা। বহু ক্ষেত্ৰত DVD লিংক নাথাকিলে SMS নাহে। সেই গতিকে আপোনাৰ যদি DVD লিংক নাই তেনেহ'লে আপুনি বেংকত গৈ DVD লিংকটো কৰি লওক। ইয়াৰ কাৰণে এখন ফৰ্ম আছে আৰু এপ্লিকেশ্যন দিব লাগিব। তেনেদৰে আপোনাৰ যিবিলাক নেকি স্কিমৰ পইচা সেই স্কিমৰ পইচাবিলাক আপোনাৰ ঠাইত সোমাইছেনে নাই আপুনি মোবাইলতে চেকো কৰিব পাৰিব এইটো ক্ষেত্ৰত। চতুৰ্থতে বৰ্তমান এতিয়া এই ক্ষেত্ৰত অৰুণোদয় টকা দি আছে বা SMS দি আছে, এই ক্ষেত্ৰত এই ছাৰ্ভাৰটো খুব ডাউন হৈ আছে। সেই গতিকে 2 এদিনৰ ভিতৰত আপোনাৰ সকলোখিনি যদি ঠিকেই আছে, সকলোখিনি যদি আপোনাৰ বেংকৰ একাউণ্টৰ ক্ষেত্ৰত খেলি মেলি নাই তেনেহ'লে আপোনাৰ 2 এদিনৰ ভিতৰত SMS-টো সোমাব পাৰে। সেই গতিকে আপুনি ইমান ভয়াতুৰ বা পেনিক হৈ যাব নালাগে, সোমাই যাব পাৰে আপোনাৰ 2 এদিনৰ ভিতৰত। খালি অপেক্ষা কৰক কিছুদিন। যদি আপোনাৰ নাম আহিছে তেন্তে আপুনি অৰুণোদয় 1250 টকা পাবই 17 ছেপ্টেম্বৰ তাৰিখে। কিন্তু বেংকত যদি KYC আপ টু ডেট হৈ থকা নাই তেনেহ'লে আপোনাৰ একাউণ্টত পইচাটো কেতিয়াও নাহে। যদি আপোনাৰ নাম আহিছে তেন্তে আপুনি অৰুণোদয় 1250 টকা পাবই। কিন্তু বেংকত KYC আপ টু ডেট হৈ আছেনে নাই সেইটো আপুনি এবাৰ চেক কৰি ল'ব। আৰু কেতিয়াবা সকলো ঠিকে থাকিলেও মোবাইলৰ নম্বৰত SMS নাহে। সেই গতিকে আপুনি বেংকৰ পাছবুকখন লৈ আপ টু ডেট কৰি ল'ব। আপ টু ডেট কৰিলে 1 টকাটো ক্ৰেডিটেড হৈ আছেনে নাই আপুনি পাছবুকতে চেক কৰিব পাৰিব। যিসকলৰ বৰ্তমান নাম অহা নাই তেওঁলোকেও চিন্তা কৰিবলগীয়া বিশেষ কাৰণ নাই। যদি আপোনাৰ নাম অহা নাই তেনেহ'লে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লৈ পেলাই পঞ্চায়তৰ প্ৰেচিডেণ্ট নহয়তো আপোনাৰ ৱাৰ্ডৰ মেম্বাৰৰ ওচৰলৈ যাওক। মেম্বাৰৰ ওচৰত গৈ পেলাই আপুনি এবাৰ চেক কৰি চাওক আপোনাৰ ৰেচন কাৰ্ডখন লৈ পেলাই। আধাৰ নম্বৰ আৰু ৰেচন কাৰ্ড এই দুটা দিহে আপুনি চেক কৰিব পাৰিব। এই দুটা দি চেক কৰিলে আপোনাৰ যদি নাম্বাৰটো আছে, আপোনাৰ যদি নামটো আছে তেনেহ'লে আপুনি অৰুণোদয় পাব। আপোনালোকৰ যদি এইবাৰ নাম অহা নাই তেনেহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ ইয়াৰ পিছতে আৰু এখন লিষ্ট ওলাব আৰু সেই লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱাটো অত্যন্ত জৰুৰী। সেই গতিকে আপুনি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ওচৰত গৈ পেলাই আপোনালোকে যোগাযোগ কৰক, কাৰণ এখন লিষ্ট বৰ্তমান বনাব দিছে যিসকলে নেকি অৰুণোদয় বৰ্তমান পোৱা নাই, সাৰি গৈছে। সেয়েহে আপুনিও যাতে সাৰি নাযায় সেইবাবে আপুনিও গৈ পেলাই এবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টক উনুকিয়াই দিয়ক। ভিডিঅ'টো যদি ভাল লাগিল, ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিব, আৰু কমেণ্ট এটা নিশ্চয় জনাব যে আপোনাৰ কি প্ৰব্লেম হৈছে, আপোনাৰ এটকাটো সোমাইছে নে নাই আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কোন জেগাৰ পৰা এই ভিডিঅ'টো চাই আছে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ।